Hello everyone, মই মুনমিয়ে পুনৰবাৰ স্বাগতম জনাইছো মোৰ পাকঘৰলৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছো পাপৰৰ এটা ৰেচিপি। বহুত ভাল লগা হয় ৰুটিৰ লগত খাবলৈ। তেনেহলে আৰম্ভ কৰো বলকচোন। তাৰ কাৰণে মই কি লৈছো দেখুৱাই দিছো। পাপৰ লৈছো, মই লিজ্জত পাপৰটো লৈছো আৰু দেখুৱাৰ ধৰণে টুকুৰা কৰি লৈছো। আপোনালোকৰ মন পছন্দৰ মতে আপোনালোকে টুকুৰা কৰি ল'ব পাৰে। আৰু তাৰ লগতে লৈছো দুটা ডাঙৰ বিলাহী, এটা পিয়াজ আৰু তিনটা জলকীয়া। জলকীয়াটো আপোনালোকৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। এতিয়া পেন এখন পাতি দিছো আৰু পেনখন গৰম হোৱাত মই তাত ৰিফাইন তেল ব্যৱহাৰ কৰিম। আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলো দিব পাৰে, কিন্তু মই ৰিফাইন তেলতে বনাইছো। তেলখিনি গৰম হোৱাত যিখিনি আমি পাপৰ টুকুৰা কৰি ৰাখিছিলো, সেই পাপৰখিনি আমি ইয়াত এতিয়া এখনকৈ ফ্ৰাই কৰি ল'ম। বৰ বেছি ৰঙাকৈ ফ্ৰাই কৰিব নালাগে, বেছি ৰঙা হ'ব দিব নালাগে। এতিয়া আটাইখিনি পাপৰ মই দেখুৱাৰ ধৰণে ফ্ৰাই কৰি ল'ম। এই ৰেচিপিটো ৰুটিৰ লগত খাই বহুত সোৱাদ লাগে। আপোনালোকে সকলোৱে বনাই চাবচোন ঘৰত এবাৰ। পাপৰখিনি ভজা মোৰ হৈ গ'ল। এতিয়া এইখিনি পাপৰ আমি সাইডত ৰাখি দিম আৰু সেই একেখন পেনতে যেহেতুকে ৰিফাইন তেল অলপ আছে, এতিয়া আমি বনাবলৈ আৰম্ভ কৰিম। প্ৰথমে পিয়াজখিনি দি দিছোঁ আৰু গেছটো একেবাৰে ল' কৰি ৰাখিছোঁ। পিয়াজখিনি আমি বেছি ৰঙচুৱাকৈ ফ্ৰাই কৰিব নালাগে। এতিয়া আমি লগতেই জলকীয়াকেইটা দি দিছোঁ আৰু অকণমান দেৰি ভাজি লৈছোঁ। আৰু অকণমান দেৰি ভজাৰ পিছতেই মই বিলাহীখিনি দি দিছোঁ। দেখিছেনে, পিয়াজখিনি বেছিকৈ ৰঙাকৈ ভজা নাই। এতিয়া আমি আটাইখিনি কম জুইতে ভাজি থাকিম। এতিয়া আমি বিলাহীখিনি গলিবৰ কাৰণে সোৱাদ অনুসৰি নিমখ দি দিছোঁ। নিমখটো দিলে সোনকালে গলে যিহেতুকে। এতিয়া আমি এনেকৈ লৰাই থাকিম, ভাজি থাকিম কম জুইত। আৰু ইয়াতে এতিয়া অলপ দেৰি ভজা হোৱাৰ পিছত হালধি দিছোঁ প্ৰয়োজন মতে। হালধিখিনি দিয়াৰ পিছত অকণমান ৰেড চিলি দিছোঁ। এইকেইটা আপোনালোকে ইচ্ছা কৰিলে নিদিব পাৰে। অকণমান জিৰা গুড়ি দিছোঁ আৰু সোৱাদৰ বেলেঞ্চৰ বাবে অকণমান চেনি দিছোঁ। এতিয়া আটাইখিনি মছলা আমি কম জুইতে ভাজি থাকিম যেতিয়ালৈকে তেল বিৰিঙি নাযায়। দেখিছেনে, লাহে লাহে তেল বিৰিঙি আহিছে, মানে আমাৰ বিলাহীখিনি হৈ গৈছে। আৰু এতিয়া আমাৰ পাপৰখিনি ইয়াত দিবলৈ ৰেডি হৈ গ'ল বিলাহীখিনি। আৰু পাপৰখিনি এখনকৈ দি দিম। আপোনালোকে ইচ্ছা কৰিলে পাপৰখিনি ইয়াতকৈ অলপ সৰু চাইজো কৰি ল'ব পাৰে, কিন্তু মই এনেকৈ ডাঙৰকৈ দি দিছোঁ। আৰু দুখনমান পাপৰ মই দেখুৱাৰ ধৰণে হাতে মুচৰি ভাঙি দিছোঁ, তেতিয়া খাই আৰু বেছি ভাল লাগে। এতিয়া আটাইখিনি পাপৰ দি ভালকৈ লৰাই ল'ম। এই ৰেচিপিটো ৰাতিপুৱা ৰুটিৰ লগত খাই বহুত সোৱাদ লাগে। মই যিহেতুকে বেছিভাগ ৰুটিৰ লগত খাওঁ, সেইকাৰণে এই ৰেচিপিটো আপোনালোকৰ কাৰণে আগবঢ়াই দিলোঁ। আশা কৰোঁ সকলোৱে ভাল পাব ৰেচিপিটো। আৰু এনেকৈ পাপৰখিনি দিয়াৰ পিছত লাহে লাহে লৰাই দিছোঁ, দেখিছেনে। আৰু এতিয়া এই পাপৰখিনিতে মই অকণমান মনোৰমা ঘিটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ঘি খাই ভাল পায় তেনেহ'লে ইয়াত দিব পাৰে। অকণমান দি দিলে টেষ্টটো ভাল লাগে খাই। আৰু ঘিকণ দিয়াৰ লগতে আমি গেছটো অফ কৰি দিম আৰু ধুনীয়াকৈ লৰাই এতিয়া এখন প্লেটত উলিয়াই লৈছোঁ। এই পাপৰৰ ৰেচিপিটো এনেকৈ খাই বহুত টেষ্টি লাগে। ৰুটিৰ লগত বহুত ভাল লাগে খাই। আৰু মোৰ আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেল নতুনকৈ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ। থেংক ইউ।